আমি মিটাবত যাই আছিলোঁ ছেকেণ্ড মিটাৰ আজি চাই ৰুমত আছিলোঁ আজি ৰাতি তাবা নিছে ভাই কিবা এটা কৈ দি মানে ইয়াতে আহিছিল ৰাতি তাবা নিছে টোপনি কৰি গৈছে ফায়াৰ টোপনি মাৰবা দিয়া টোপনি নাই চব ৰাতি টোপনি নাই একদম টোপনি নাই বুলি গোটেই ৰাতি টোপনি মাৰবা দিয়া নাই আৰু আছে আমাৰ লগত সুদীপ আছে সুদীপ কিবা এটা এক্সাইটেড একদম পুৰা তামাল এক্সাইটেড লগ পাম মানে দেখো আপোনালোক কি হয় চ' ছেকেণ্ড মিটাৰ বহুত মানুহ আহিব ছাৰপ্ৰাইজ কোন কোন আহিব চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিলা ভাই মিটাবলৈ গৈ থাকোঁ বলা 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 বোকা দেখাই যাবি বোকা তামাম বোকা একদম তামাম বোকা গৈ আছোঁ আপোনালোক কিবা ক'ব জ্ঞান যাত্ৰা কৈ দিয়া কিবা হাই গাইছ মই চেণ্ডেল হিল মাৰি হ'লে একেলগে আচলতে এক ছেকেণ্ড টোপনি মাৰিব দিয়া নাই ৰাতি এক ছেকেণ্ড আৰু এটা কথা এইটো মিটআপ ভিডিঅ' হয় মিটআপৰ সকলোখিনি পাব ইয়াতে কিন্তু যদি আপোনালোকে মিটআপখন অহা নাই তেতিয়াহ'লে এই ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ চাই থাকিব কাৰণ মিটআপত অহাবিলাকে গম পাইছে কি চলি আছে কি চলা নাই যদি এইবিলাকে অহা নাই এইবিলাকে এনজয়টো ঘৰত বহি মোবাইলটো লৈ এনজয়টো কৰি থাকক আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক ছাবস্ক্ৰাইব পিছত কৰিব এখন পিছত কৰি থাকিব আগতে শ্বেয়াৰ কৰি লওক শ্বেয়াৰ কৰি দিয়ক বাই বাই ভিডিঅ'টো ষ্টাৰ্ট চাই থাকক মিটাপ কি কলাক্ষেত্ৰৰ আগত হ'ব নেকি ইমান মানুহ যে কলাক্ষেত্ৰৰ আগত কলাক্ষেত্ৰৰ নাই মানুহ মানে আলোচনা কৰি আছিল আগত লেডিজ যাব না এজেণ্ট যাব তাকে আলোচনা কৰি আছিল কোন হ'ব আৰু ইয়াতে কথা নাজানো কিন্তু মিটাপখন হ'ব সকলো আহি আছে বহুত আহি আছে আৰু আহিব বহুত চ' চাই থাকক ভিডিঅ'টো স্কিপ নকৰা কৰে গাইজ এইখিনিতে এটা কথা মানে জানান নামৰ চেনেলৰ গৌৰৱটা আমাৰ মাজত নাই চ' আমি শ্ৰদ্ধাঞ্জলি এটা আয়োজন কৰিছিলোঁ তাৰে কিছুমান মুহূৰ্ত আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু দাদাৰ যেন আত্মা চিৰশান্তি লাভ কৰে তাৰে আমি কামনাৰে সকলোৰে শ্ৰদ্ধাঞ্জলি আগবঢ়ালোঁ লাচিত ভাই মিটাৰৰ কাৰণে পানী উঠি আছে একদম ওপৰত কি অৱস্থা নৰেন্দ্ৰ বাহুবলী 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 নৰেন্দ্ৰ বাহুবলী यानी লাচিত আৰু আপোনালোকে চাই আছে মিষ্টাৰ আৰু কোনোবাই হ'ব নেকি কালু কোন আছিলে কালু প্ৰথম কথা মানে চিৰিয়াছলি ক'বলৈ গ'লে কালু বেলেগ কোনো নহয় যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে কালু তোমালোক এটা কালু 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 মানে কি এতিয়া কিয় জানা লজিকটো ক'ত আছে গম পোৱা কাৰণ মই কালু কেতিয়া ইউজ কৰোঁ যেতিয়া মই ৰাইজক এটা মানে আগজাননী দিওঁ নেক্সট মই টিকটকৰ ওপৰত ভিডিঅ' বনাই আপোনালোকে শিখৰৰ ডাইলগ এটা আছিলে বাৰু শিখৰ আমাৰ যেতিয়া আমাৰ ভাৰতবৰ্ষ এখন ভাৰতবৰ্ষতো যিকোনো বস্তু ভাইৰেল হৈ যায় ইজিলি কোনোবাই ভাত খাই থাকিলেও ভাইৰেল হৈ যায় কৰিলেও ভাইৰেল হৈ যায় মুঠতে ভাইৰেল হ'বলৈ মাত্ৰ এটা চান্স লাগে মাজতে ভাইৰেল হৈ গ'ল JCB আৰু JCB ভাইৰেল হোৱাৰ কাৰণে আচলতে ময়ো কিবা এটা কৰি চালোঁ ভিউজ চিউজ বেছি নাপালোঁ হ'লেও লাগিলোঁ যিমান পাৰিলোঁ কৰিলোঁ অকণমান কিবা এটা পালোঁ তো তাৰ মানে এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ এটা ডাইলগ আছিলে সৰু গতিকে সেইটোকে কৈছে যেতিয়া গাই দিছিলোঁ আৰু বৰ্তমান কিন্তু মই শিখৰ নাখাওঁ
আগতে কৈ লৈছোঁ এৰিছোঁ দাঁতটো অলপ ভাল হৈছে নেকি বহুতে কমেণ্ট কৰে মানে দাঁতটো ইমান লেতেৰা কিয় হৈছে কাৰণ মই শিখৰ বহুত খাইছিলোঁ আজি 4 দিন আগত শিখৰটো এৰি দিলোঁ কেপি শিখৰ একোৱে নাখাওঁ কেপি মই নাখাওঁ কাৰণ কেপি মই তিতা পাওঁ বিমল মই নাখাওঁ কাৰণ বিমল মই বহুত টান পাওঁ আৰু ৰজনী মই নাখাওঁ মোৰ অকাত নাই শিখৰ মই এটা কাৰণে খাওঁ সৰহকৈ থাকে গোন্ধটো ভাল লাগে শিখৰো এৰি দিলোঁ ঠিক আছে শিখৰ ডাইলগটো হ'লেও গাই দিছোঁ এবাৰ শিখৰ খাওঁতে খাওঁতে দাঁতৰ গৈছে মোৰ ক্ষয় শিখৰ খাওঁতে খাওঁতে দাঁতৰ গৈছে মোৰ ক্ষয় বিহে দিনকাল চলিছে চানি লিয়নি উঠিলে আজিকালি নাথাকিব পাৰে মোৰ পঢ়া শুনা নহ'ব পাৰোঁ মই কোনো ডাঙৰ অফিচাৰ নাথাকিব পাৰে মোৰ পঢ়া শুনা নহ'ব পাৰোঁ মই কোনো ডাঙৰ অফিচাৰ তুমি আহিম বুলি কোৱা একেদিনাই হৈ যাম মই তোমাৰ কাৰণে JCBৰ আহি থাকিম সকলোকে লগ পাই থাকিম কথা পাতিম পঢ়া শুনা পাতিম একেলগে থেংক ইউ মই ইহঁতৰ চেনেলটোৰ বিষয়ে এটা কথাই কওঁ আপোনালোকে চাই আছে মিষ্টাৰ ৰাজা প্লিজ লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক মিষ্টাৰ ৰাজা সকলোৱে ছাবস্ক্ৰাইব কৰক চ' প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান ফেলাই দিব অসমৰ অলিয়ে গলিয়ে চলিয়ে মলিয়ে সকলোতে মুঠতে ইয়াৰ ভিডিঅ' হিলি যাব লাগে মই ওলাব লাগে যামগে এতিয়া আমাৰ কোনো হেৰি যাতে আছে চিটুমণি চাকৰ ইনফৰমেশ্যন দিয়ে তেওঁ কিবা এটা হেল্ল' এভৰিৱান মানে আজি লগ পাই বহুতেই ভাল লাগে গোৱালপাৰাৰ পৰা আহিছে গুৱাহাটীলৈকে এবাৰ ভাবক কিমান কষ্ট কৰিছে তাৰপিছত ওপৰৰ পৰা বৰষুণ দি আছে এতিয়া ৰ'দো দি আছে তথাপিও ইমান কষ্ট কৰি ভিডিঅ' বনাই আছে ছাপোৰ্ট কৰক বেলেগ নালাগে ছাবস্ক্ৰাইব কৰক আৰু লগ পাই বহুত ভাল লাগিল মানে বেছি কম এনে কেমেৰাৰ পিছত দেখা পাওঁ আজি লগত লগ পাইছোঁ ইমান দূৰৰ পৰা অহাৰ কাৰণে বহুত থেংক ইউ এনেকৈ ছাপোৰ্ট কৰি যাওক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক মই সদায় ভিডিঅ' বনাওঁ আৰু চাই মোৰ ভিডিঅ' তাৰ বাবে বহুত থেংক ইউ আপোনালোকক চাব জিতুমণি বুলি আছে যদি চোৱা নাই চাব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগো আছে এটা জেম ব্লগ বুলি দুটা চেনেলে চাবলৈ নাপায় থেংক ইউ ছাবস্ক্ৰাইব কৰিব আপোনালোকে এতিয়া চাই আছে আমি অসমীয়া চেনেলটো আৰু ভিডিঅ' যদি পচন্দ হয় আপোনালোকৰ ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু মোক যেনেকৈ ছাপোৰ্ট কৰিছে একেলগে ছাপোৰ্ট কৰি থাকিব বিকজ দিছ আৰ দ্য ফিউচাৰ অফ এছামিজ ইউটিউব কমিউনিটি তেনেকৈ ছাপোৰ্ট কৰি থাকিব আৰু মোক যদি চিনি পোৱা নাই তেনেহ'লে চিৰাজ খান মোৰ চেনেলৰ নাম চাৰ্চ কৰিব আৰু ভাল লাগে ভিডিঅ'বোৰ চাই ঠিক আছে চলো কুডছ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ইয়াতে চাই যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আজিলৈ টাটা বাই বাই এইটোৱে মানে